ইউনিয়নগিৰি কৰিবলৈ সি আমাৰ ফেক্টৰীটোহে বিচাৰি পালে নেকি? আৰু ঘৰত দুখন বাগানৰ হিচাপ আপুনি এতিয়াও চাবমিট কৰা নাই। এতিয়া আপুনি ঘৰলৈ আহক। মই আছোঁ ঘৰতে। দিয়ক গণ্ডগোল একেবাৰে হট চেম্বাৰ হৈ আছো যে। নহয় মানে আমাৰ টি মেনুফেকচাৰিং ফেক্টৰী দুটামান বৰ বেয়া লেবাৰ সোমাইছে। সদায় সদায় সিহঁতে নতুন নতুন ডিমাণ্ড। এইবোৰ সৰু কথা, মই লেবাৰবিলাকৰ সন্মুখত থিয় হৈ দিলেই চব চেটুল হৈ যাব। আমি একাউণ্টেণ্ট চলো বুঢ়া আছে হিচাপ পত্ৰ দিব ন একেলগে আমাৰ কেইবাটাও হিচাপ তেওঁ এইবিলাক জমা হয়। সেই অলপ সহজ হয়। ভাল গুচাই নতুন লগা এটা সি বেছি স্পীডত কাম কৰিব। গাড়ীখন স্পীডত চলাব পাৰিলেই তাক ভাল ড্ৰাইভাৰ নুবোলে। কিমান নিৰাপদে চলাব পাৰিছে সেইটোহে ডাঙৰ কথা। আমাৰ টি গাৰ্ডেন আৰু ফেক্টৰীৰ বহুতখিনি হিচাপ আমি ওলট পালট কৰিব লগা হয় টেক্সৰ পৰা বাচিবলৈ। সেইবোৰ এই চৌধুৰীয়ে জানে। আনকি মোৰ টেক্স ফাঁকিৰ ফৰ্মুলাটো চৌধুৰীয়ে ভালকৈ গম পাই গৈছে। সেয়েহে তেওঁ সহজতে চলাব নোৱাৰে। মই বুঢ়াৰ কাম কৰা ষ্টাইল ভাল নাপাওঁ। কোনোবা দিনা খং উঠিব বেয়াকৈ কৈ দিম। আৰু উঠি যাব পাৰে আমি নকৰোঁ, আমি বিজনেছ কৰোঁ।